আজি আমি আলোচনা কৰিম দ্বাদশ শ্ৰেণীৰ জনস্বাস্থ্যৰ লং কুৱেশ্যন আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আলোচনা কৰিম আৰু এই ভিডিঅ'ৰ এই চেপ্টাৰৰ ফাৰ্ষ্ট পাৰ্টটো দিয়া হৈছে যদি তোমালোকে চোৱা নাই এইটো চাই ল'বা গতিকে আমি আলোচনা কৰোঁ ফাৰ্ষ্ট কুৱেশ্যন জনৰোগ কাক বোলে কেইটামান এনে ৰোগৰ নাম লৈ আৰু কাৰকবোৰ লিখা জনৰোগৰ লক্ষণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা উল্লেখ কৰা এই কুৱেশ্যনটো তোমালোকৰ বাবে বহুতেই ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো তোমালোকে পঢ়ি যাবা এই কুৱেশ্যনটো 2012 আহিছিল 2013 আহিছিল 2015 আহিছিল 2016 আহিছিল 2017 19 আহিছিল গতিকে বহুত ইম্পৰ্টেণ্ট হয় উত্তৰটো হ'ব জনৰোগ বুলিলে যৌন মিলনৰ দ্বাৰা সঞ্চাৰিত হোৱা ৰোগবোৰক বুজা ইহঁতক বেনাৰেল ৰোগ বুলিও কোৱা হয় জনৰোগক ৰেপ্ৰডাক্টিভ ট্ৰাক ইনফেকশ্যন বুলি জনা যায় কাৰক বীজাণু তলত কেইটামান জনৰোগৰ নাম আৰু কাৰণ উল্লেখ কৰা হ'ল এক নম্বৰত আছে চিফিলিছ বীজাণুৰ নাম ট্ৰেপৰেনা পলিয়াডাম দুই নম্বৰত আছে গনৰিয়া বীজাণুৰ নাম নেছেৰিয়া গনৰিয়া তিনি নম্বৰত আছে ক্লেমাইডিয়াছিছ বীজাণুৰ নাম হৈছে ক্লেমাইডিয়া ট্ৰাক্টোমেটিক্স চাৰি নম্বৰত আছে ট্ৰাইকোমোনাচিয়াছ আৰু বীজাণু হ'ল ট্ৰাইকোমোনাছ বেজিনেলিছ পাঁচ নম্বৰত আছে এইচ বীজাণু HIV ছয় নম্বৰ হেপাটাইটিছ বি বীজাণু হেপাটাইটিছ ভাইৰাছ সাত নম্বৰত আছে জেনাইটেল হাৰ্পিছ কাৰক হিউমেন পেপিলোমা ভাইৰাছ এই ৰোগৰ লক্ষণসমূহ হ'ল এক নম্বৰ যৌনাংগ অথবা গুপ্তাংগত হোৱা খজুৱতি দুই নম্বৰ যৌনাংগৰ পৰা দেহৰ পুষ্কৰণ তিনি নম্বৰ সংক্ৰমিত স্থানত মৃদু বিষ অনুভৱ হোৱা চাৰি নম্বৰ সংক্ৰমিত স্থান ফুলি উঠা যৌন ৰোগৰ প্ৰতিৰোধ ব্যৱস্থা এক নম্বৰত আছে অজ্ঞাত ব্যক্তি অথবা একাধিক ব্যক্তিৰ লগত যৌন সম্ভোগ পৰিহাৰ কৰা দুই নম্বৰ সংগমৰ সময়ত সদায় কণ্ডম ব্যৱহাৰ কৰা তিনি নম্বৰ সময়ত অভিজ্ঞ চিকিৎসকৰ পৰা পৰামৰ্শ লোৱা আৰু নিশ্চিত হ'লে সম্পূৰ্ণকৈ চিকিৎসা কৰা নেক্সট কুৱেশ্যন ইমিউনোচেণ্টিচিছ আইনীভাৱে কিয় নিষিদ্ধ কৰা হৈছে এই কুৱেশ্যনটো 2012 আহিছিল মই যিকেইটা কুৱেশ্যন দিছোঁ বা যিবিলাক দিম মই বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দিম আৰু এইবিলাকৰ পৰাই আহিছে আৰু এইবিলাকৰ পৰা আহিব গতিকে তোমালোকে কুৱেশ্যন আনচাৰবিলাক ভালকৈ লিখি ৰাখিবা এইবিলাক পঢ়িবা গতিকে ইয়াৰ আনচাৰটো হ'ব ইমিউনোচেণ্টিচিছ পদ্ধতি গৰ্ভাৱস্থাত ক্ৰমনিটিক ৰসত থকা ভ্ৰূণীয় কোষৰ ক্ৰমজমৰ অধ্যয়ন কৰি ভ্ৰূণ বা জন্ম দিব লগা সন্তানৰ বিভিন্ন বংশগত বিসংগতিৰ বিশদ তথ্য আহৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয় এই পদ্ধতিৰ নিৰ্ধাৰণ দ্বাৰা তেনে ক্ৰমজমৰ তথ্যৰ সহায়ত গৰ্ভস্থ ভ্ৰূণৰ লিংগত নিৰ্ধাৰণ কৰিব পাৰে বৰ্তমান এই পদ্ধতিৰ অপপ্ৰয়োগ কৰি ভ্ৰূণৰ ক্ৰমজমী বিসংগতিৰ অধ্যয়নৰ সলনি লিংগ নিৰ্ণয় কৰাত ব্যৱহাৰ কৰা হয় আৰু বহু ক্ষেত্ৰত স্ত্ৰী ভ্ৰূণ থাকিলে জন্মৰ পূৰ্বে তেনে ভ্ৰূণ হত্যা কৰা হয় সেয়েহে
ক্ৰমবৰ্ধমান কন্যা ভ্ৰূণ হত্যাৰ পৰিপ্ৰেক্ষিতত এই পদ্ধতিৰ অপপ্ৰয়োগৰ দ্বাৰা গৰ্ভস্থ ভ্ৰূণ লিংগ নিৰ্ধাৰণ আমাৰ দেশত আইনীভাৱে নিষেধ কৰা হৈছে। নেক্সট কুৱেশ্যন, অনুৰ্বৰতা বা জনন অক্ষমতা কি? উত্তৰ, অনুৰ্বৰতা বা জনন অক্ষমতাৰ অৰ্থ হৈছে সন্তান জন্ম দিব নোৱাৰা। ভাৰতবৰ্ষকে ধৰি পৃথিৱীৰ বিভিন্ন দেশত অসংখ্য দম্পতী প্ৰজননিকভাৱে অনুৰ্বৰ অৰ্থাৎ জনন অক্ষম। অনুৰ্বৰতাৰ প্ৰধান কাৰণবোৰ হ'ল দৈহিক, জন্মগত ৰোগ, ঔষধ প্ৰতিৰক্ষণ আৰু মানসিক সম্বন্ধীয়। ভাৰতবৰ্ষত প্ৰায় তিৰোতাইহে অনুৰ্বৰতাৰ বোজা মূৰ পাতি ল'ব লগা হয়, যদিও প্ৰকৃততে সাময়িক এই অক্ষমতাৰ কাৰণ হ'ব পাৰে। এই ক্ষেত্ৰত বিশেষ কিছুমান স্বাস্থ্য যতন গোট যেনে অনুৰ্বৰতা ক্লিনিক আদিয়ে অনুৰ্বৰ দম্পতীৰ যৌন অক্ষমতাৰ কাৰণবোৰ চিনাক্ত কৰি তাৰ সুচিকিৎসাৰ ব্যৱস্থা কৰি সন্তান লাভৰ বাবে সক্ষম কৰাত সহায় কৰিব পাৰে। এনে ব্যৱস্থাত ফলৱৰ্তী নহ'লে সহায়কাৰী জনন প্ৰযুক্তি এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকনিকও সংক্ষেপে ARTৰ সহায় লোৱা হয়। এই প্ৰযুক্তিৰ অন্যতম হ'ল কৃত্ৰিম নিযুক্তিকৰণ ইন ভাইট্ৰ' ফাৰ্টিলাইজেশ্যন, সংক্ষেপে IVF পদ্ধতি। এই পদ্ধতি টেষ্ট টিউব বেবী আঁচনি নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, টেষ্ট টিউব বেবী পদ্ধতি কি? উত্তৰ, এই পদ্ধতি স্ত্ৰীৰ পৰা অথবা দাতা মহিলাৰ ডিম্বাণু আৰু স্বামী বা দাতা মুখৰ পৰা শুক্ৰাণু সংগ্ৰহ কৰি পৰীক্ষাগাৰৰ ভিতৰত যথোপযুক্ত পৰিৱেশত ডিম্বাণু আৰু শুক্ৰাণুৰ মিলন ঘটাই যোজন কোষ জাইগট সৃষ্টি কৰি লোৱা হয়। পিছত এই যোজন কোষটো ভ্ৰূণ স্থানান্তৰ পদ্ধতিৰে স্ত্ৰী গৰ্ভলৈ স্থানান্তৰ কৰা হয়। এনে ভ্ৰূণ 4টা ব্লাষ্ট'মিয়াৰ অৱস্থা প্ৰাপ্ত হ'লে স্ত্ৰীৰ ফেলোপিয়ান নলীত সংস্থাপন কৰা হয়। ইয়াক যোজন কোষৰ আন্তঃফেলোপিয়ান স্থানান্তৰ বোলে। আনহাতে পৰীক্ষানলীত ভ্ৰূণৰ বৃদ্ধি 4টা ব্লাষ্ট'মিয়াৰতকৈ অধিক হ'লে আন্তঃজৰায়ু স্থানান্তৰ প্ৰক্ৰিয়াৰে স্থিৰ জৰায়ুৰ ভিতৰত সংস্থাপন কৰি ভ্ৰূণৰ বিকাশ সম্পূৰ্ণ হ'বলৈ দিয়া হয়। যিবোৰ মহিলাই গৰ্ভধাৰণ কৰিবলৈ অক্ষম হয়, তেনে ক্ষেত্ৰত মহিলাৰ শৰীৰত নিষিক্ত হোৱা ভ্ৰূণ একেই পদ্ধতিৰে স্থানান্তৰ কৰা হয়। নেক্সট কুৱেশ্যন, আন্তঃকোষ পৰকীয় শুক্ৰাণু ইনজেকশ্যন কি? উত্তৰটো হ'ব, ই হ'ল কৃত্ৰিমভাৱে ভ্ৰূণ সৃষ্টিৰ অন্য এক পদ্ধতি। এই পদ্ধতিত ডিম্বাণুৰ ভিতৰলৈ প্ৰত্যক্ষভাৱে শুক্ৰাণু বেজীৰে সুমাই নিষেচন ঘটোৱা হয়। পুৰুষসংগীয়ে যদি শুক্ৰনিক্ষেপণ কৰিবলৈ অক্ষম বা স্খলিত বীৰ্যত শুক্ৰাণুৰ সংখ্যা যথেষ্ট কম হয়, তেনে ক্ষেত্ৰত কৃত্ৰিম শুক্ৰ নিক্ষেপণ পদ্ধতি আৰ্টিফিচিয়েল ইনছেমিনেশ্যন পদ্ধতিৰে এনে বিসংগতিৰ যুক্ত হ'ব পৰা যায়। এই পদ্ধতিত স্বামী বা অন্য সুস্থ পুৰুষৰ পৰা বীৰ্য সংগ্ৰহ কৰি কৃত্ৰিমভাৱে স্ত্ৰীৰ যোনি অথবা জৰায়ুৰ ভিতৰলৈ ইন্ট্ৰাইউটেৰাইন
আৰ্চিমিনেশ্যন নিক্ষেপণ কৰি নিৰ্বাচন হ'বলৈ দিয়া হয়। নেক্সট কুৱেশ্যন, অনুৰ্বৰতাৰ সমস্যা সমাধানৰ অসুবিধাসমূহ কি কি? উত্তৰ, অনুৰ্বৰতাৰ সমস্যা সমাধানৰ বাবে একাধিক পদ্ধতি আছে যদিও এইবোৰৰ সফলতাৰ মূলতে হৈছে নিপুণ চিকিৎসক আৰু ব্যয়বহুল যন্ত্ৰপাতিৰ দ্বাৰা নিখুঁতভাৱে কৰা প্ৰয়োগ। এই সুবিধাবোৰ কেৱল সীমিত সংখ্যক লোকে লাভ কৰিব পাৰে। ইয়াৰ উপৰি আৱেগিক, ধৰ্মীয় আৰু সামাজিক বিষয়ৰ কাৰণেও এনে পদ্ধতি অৱলম্বনত বাধাৰ সৃষ্টি কৰে। নিঃসন্দেহে এই পদ্ধতি মানুহৰ মূল উদ্দেশ্য হৈছে সন্তানহীন দম্পতীয়ে সন্তান লাভ কৰা। যিহেতু সাম্প্ৰতিক আইন ব্যৱস্থাই এনে শিশুক প্ৰতিপালন কৰাৰ অধিকাৰ দিছে, সেইবাবে সন্তানহীন দম্পতীৰ পিতৃ-মাতৃৰ বাবে শ্ৰেষ্ঠতম উপায় হ'ল এনে শিশুক তুলনীয় সন্তান হিচাপে গ্ৰহণ কৰা। আজিৰ ভিডিঅ'টো এইখিনিয়েই। তোমালোকৰ যদি আৰু লং কুৱেশ্যন লাগে কি বেলেগ চেপ্টাৰৰ, তেওঁলোকে কমেণ্টত জনাবা। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধুসকলক শ্বেয়াৰ কৰিবা। আৰু এই কুৱেশ্যনবিলাক বহুত ইম্পৰ্টেণ্ট হয়। কুৱেশ্যনবিলাক তোমালোকে ভালকৈ চাই যাবা আৰু কেনেধৰণৰ কুৱেশ্যন লাগে, এনচাৰ লাগে তোমালোকে কমেণ্টত জনাবা।